নমস্কাৰ মিত্ৰ, কি খবৰ আপোনালোকৰ? আজি গৈছিলোঁ এখন বিয়ালৈ আৰু তাত দেখিলোঁ এটা দৃশ্য। কালি প্ৰত্যেকখন বিয়াতে এইটো কমন হৈ পৰিছে। তথাপি ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, কাৰণ বিহু হৈছে আমাৰ আৱেগ। মই বিহু চাই থাকোঁতে পেটৰ ভিতৰত এন্দুৰকটাই মাত লগালে, অকল বিহুৱে চাই থাকি পিনে আমুক অকণ খোৱাবি। সিহঁতৰ মাত শুনি খোৱাৰ তেলত থাপনি মেলিলোঁ। তাত গৈ দেখাবলৈ আকৌ যিহে লাইন, মোৰ খোৱা হৈছে আৰু। তো আজিলৈ টাটা বাই বাই, এৰিছোঁ দেই আপোনালোকক।